মৰমৰ ভাইটি ভণ্টিসকল, তোমালোকৰ ভালনে? আজি আমি সান মিহলি হৈ থকা অসমীয়া স্বৰবৰ্ণসমূহ চিনাক্ত কৰোঁ আহা। এই বৰ্ণটো তোমালোকে চিনি পাইছানে? কোৱাচোন বাৰু এইটো কি? এইটো হৈছে আ। এইটো কি কোৱাচোন বাৰু? এইটো হৈছে এ। এইটো কি কোৱাচোন বাৰু? এইটো হৈছে হচৌ। এইটো কি কোৱাচোন বাৰু? এইটো হৈছে হচৈ। এই বৰ্ণটো তোমালোকে চিনি পাইছানে? কোৱাচোন বাৰু এইটো কি? এইটো হৈছে দীৰ্ঘ উ। এইটো কি কোৱাচোন বাৰু? এইটো হৈছে ঔ। এইটো কি কোৱাচোন বাৰু? এইটো হৈছে দীৰ্ঘ ই। এইটো কি কোৱাচোন বাৰু? এইটো হৈছে অ। এইটো কি কোৱাচোন বাৰু? এইটো হৈছে ও। এই বৰ্ণটো তোমালোকে চিনি পাইছানে? কোৱাচোন বাৰু এইটো কি? এইটো হৈছে ঐ। এইটো কি কোৱাচোন বাৰু? এইটো হৈছে ৰি। এইটো কি কোৱাচোন বাৰু? এইটো হৈছে অ। এই বৰ্ণটো তোমালোকে চিনি পাইছানে? এইটো হৈছে দীৰ্ঘ উ। এইটো কি কোৱাচোন বাৰু? এইটো হৈছে এ। এই বৰ্ণটো তোমালোকে চিনি পাইছানে? এইটো হৈছে আ। এইটো কি কোৱাচোন বাৰু? এইটো হৈছে ও। এইটো কি কোৱাচোন বাৰু? এইটো হৈছে ঔ। এই বৰ্ণটো তোমালোকে চিনি পাইছানে? এইটো হৈছে দীৰ্ঘ উ। এইটো কি কোৱাচোন বাৰু? এইটো হৈছে হচৈ। এইটো কি কোৱাচোন বাৰু? এইটো হৈছে ও। এই বৰ্ণটো তোমালোকে চিনি পাইছানে? এইটো হৈছে ৰি। আৰু এনেকুৱা বিভিন্ন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই।